তাৰপৰা ইফালে আহি আহি বহুত ভাল এটা বস্তু দেখিলোঁ, সেইটো হ'ল আপোনাৰ পলু, এৰী পলু। এইয়া চাওক কি ধুনীয়া। কিমানকৈ এইটো দাদা কেজি? হা হা 250 পোৱা। এক পোনত 80টাত 250 গাইজ, আপোনালোকে শুনিব পাৰে। 80টাত কিবা 250 লওক। এইটো আপোনাৰ প্ৰটিন বহুত ৰিচ হয় দেই এই বস্তুটো। চব বলক চাই থাকক আপোনালোকে। দাদাৰ খুৰা এজনক লগ পালোঁ। ইফালে আমলৈ পৰু আছে। সেইটো কিমানৰ ল'লে? 200 টকা পোৱা। 200 টকা দেই। এইটো এতিয়া বিহুত আমাৰ লাগে হয় নাই? এইটোতো বিহুত লাগে আমাৰ। ইফালে চাওক, তাৰপৰা ইফালে সেইটো বগৰীও পালোঁ। ইফালে বিন চিন আছে ডেৰ। আৰু লোকেল চব্জি আপোনাৰ বিচাৰিবৰ কাৰণে ইফালে নহয়, আপোনাৰ এইফালে যাব লাগিব। সেইটো আপোনাৰ মৰিংগা। এই মৰিংগাটো কেনেকুৱা দাদা কেজি? পোৱা 80 টকা। এইটো মৰিংগা, এইটো বহুত আপোনাৰ ভাল দেই। আপোনালোকে আহক লওক চব বলক। চুঙা দৈ, এইটো বাঁহৰ চুঙা দৈ। এইটো চাওক দেই। আৰু এইফালে আছে বগৰী, আপোনালোকে চাই থাকক বলক এনেকুৱাকৈ। এইটো লোকেল ডিম যোৰা কেনেকুৱা? এইটো যোৰা 30। এফালে দাদাই ক'লে যোৰা 30 দেই এইটো। চ' এনেকৈ আমি অকণমান বজাৰটো এক্সপ্ল'ৰ কৰি আছোঁ। আৰু সেইটো আপোনাৰ বহুত চাগে কি কয় ভাইৰেল হৈ আছে। এইটো চাটনি খাই বোলে, এইটো কেনেকুৱা খাই নেজানো কিন্তু সেইটো পূৰা ভাইৰেল হৈ আছে আপোনাৰ। এয়া আমি আজি ভাইৰেল বস্তুটো চাই পালোঁ ইয়াত বজাৰত আহি। এয়া চাওক কি বুলি কয় এইটো দাদা? লাম শাক নাই এনেকুৱা, ময়ো ভালকৈ নাজানো কিন্তু খুব দেখি থাকোঁ এই বস্তুটো। কেনেকুৱা খাই নেজানো কিন্তু এইটো জণ্ডিছৰ কাৰণে ভাল ন এইটো? আচ্ছা, ঔষধি গুণো আছে মানে বস্তুটো। ভালে। পকা অমিতা আপোনাৰ 100 টকা কেজি। আহক। আৰু এই আদাকেইটাও দেখিছে নহয় আপোনালোকে, এইটো লোকেল আদা। সেইটো অকণমান আপোনাৰ ডাঙৰ, সেইটো লোকেল থাকে কিন্তু এনেকুৱাটো সৰু সৰুটো আপোনাৰ বেছি ভাল। এয়া চাব পাৰি। ইফালে ইহঁতে চাই আছে, বজাৰ কৰি আছে। গোটেইখিনি আমি গৈ আছোঁ লগতে বলক। চ' আপোনালোকে চাই থাকক দেই। ইফালে আছে আপোনাৰ মৌচুমী। যোৰা কেনেকুৱা দাদা? না কেজিকে? কেজি 100 টকাকৈ এইটো মৌচুমী বঢ়িয়াকৈ। ইফালে দাদাই বিক্ৰী কৰি আছে। ইমান টেঙা খাই চাব পাৰিব নহয় এইটো। খাই চাওকগৈ আপুনি, খাই চাওক। ঘৰতে আছে না নলয়? অৰুণাচলৰ মাল ন দে। ইফালে আমাক একটা খুৱাব দাদাই যে আপুনি খাই চাওক। মই আপোনাক লৈছোঁ। এইয়া ইফালে মৌচুমীটো মৌচুমী খাই চাইছে। কেনেকুৱা? মজা আছে না? এইটো কি বাগান বুলি কয় জানো বাইদেউ? এইটো বাগানটো কি বুলি কয়? জালান নগৰ বাগানৰ সেইটো ৰাস্তাৰ কাষে কাষে এইটো বজাৰটো বহা যায় দেই গাইজ। চাই থাকক আপোনালোকে। তাৰপৰা ইফালে এটা ভাল দেখিলে এইটো পাৰ। এইটো পাৰটো যোৰা কেনেকুৱা? যোৰা 400 বোলে এইটো বাইদেৱে কৈছে। যোৰা 400 এইটো পাৰ। আমি ধুনীয়া। হাঁহ কেনেকুৱা কেজি? হাঁহ 100 টকা কিলো। এইটো চাব পাৰি আপোনালোকে বহুত বঢ়িয়াকৈ। ইফালে 100 টকা কেজি। একে লোকেল হাঁহ দেই এইকেইটা হয় নাই? ক'ৰ পৰা আনা এই হাঁহকেইটা? জকায়ৰ হাঁহ। এইটো জকায়ৰ হাঁহ দেই। এইটো একেবাৰে কি ধুনীয়া। এইটো চাব পাৰি। ইফালে চবতে আছে। ইফালে চবতে চাগে 100 টকা কেজিয়ে হয়। ইফালে আপোনালোকে চাব পাৰে। এই পূৰা গাড়ী এক গাড়ী। ইফালে আছে আপোনাৰ ৰঙালাও। এইটো ৰঙালাওকেইটা আমি এতিয়া এটা লৈ যাম। দাদা ৰঙালাও কেনেকুৱা? কিলো 20 টকা। একে চাওক এক গাড়ী আনিছিলে এই দাদাই। ইহঁতে কিলো 20 টকা বুলি কৈছে। চ' আমি এতিয়া লৈ যাওঁ। ভাল এটা চাই কোনটো ভাল কোৱা? এইবাৰ একে ডাঙৰ ডাঙৰ কোমোৰা আছে। ইফালে চাওক এইটো স্কচ। এইটো কেনেকুৱা? তাৰপৰা স্কচটো কেনেকুৱা? স্কচ 30 টকা। তাৰপৰা এইটো কেৰেলা 2 কেজি নাই। তিতা কেৰেলা ইফালে আছে। ইফালে আছে। তাৰপৰা ইফালে চজিনা মৰিংগা ই লৈ আছে। মৰিংগা 100 টকা কেজি। এইটো 100 টকা কেজি বুলি কৈছে। লৈ লওক আপোনালোকে। লৈ ল'লোঁ মৰিংগা আৰু কি ল'লোঁ তাই। ইফালে মৰিংগা আৰু ইয়াত এই ৰঙালাওটো লৈ ল'লোঁ। এতিয়া আকৌ আগলৈ ইও লৈছে মৰিংগা, চজিনা লৈছে। এতিয়া আমি আগলৈ গৈ ল'ম বলক। ইফালে আহি আমি বেঙেনা ভাল বেঙেনা দেখিলোঁ। চ' সেইটো এতিয়া
লৈ ল'ম আধা কেজি বেছিটো নালাগে বেছি ল'লে কিবা হৈ যায় এইটো খুৰা কেনেকুৱা কেজি কেনেকুৱা বেঙেনাটো 40 টকা বুলি ক'লে চ' এতিয়া আমি এইটো আধা কেজি লৈ ল'ম পালে আকৌ আমি ভাল বস্তু এটা দেখি বান্দৰ মছলাটো লৈ ল'ম এইটো মানে কি কয় এইটো মান ধনিয়া বুলি কয় দেই এইটো মান ধনিয়া এইয়া চাক এইটো লৈ ল'ম এতিয়া কেনেকুৱা এইটো অঁ ডাঙৰটো কেনেকুৱা ডাঙৰ 50 সৰুকেইটা 30 20 তেনেকুৱা আৰু ন অঁ এইকেইটা সৰুটো 30 ইফালে ইয়াতে চাই আছে এনেকুৱাকৈ অঁ খুৰা ক'ৰ গাহৰি এইটো হা ইফালে জকাই চাইডৰ আচ্ছা এইয়া চাক ধুনীয়াকৈ কাটি আছে ইফালে পুৰা লোকেল আৰু এইটো দেই লোকেল হয়নে লোকেল ন বঢ়িয়া এয়া চাক আমি এতিয়া লৈ ল'ম ইয়াৰ পৰাই আপোনালোকে চাক মানে এইটো কাটি আছে ধুনীয়াকৈ এনাও মই গাহৰি ভিডিঅ'টো কৰিছিলোঁ আজি সেইটো ধুনীয়াকৈ তাজা বিটৰুট আছে আৰু ইফালে এনেকুৱা কি ডাঙৰ বজাৰটো দেই ইয়াত চাক নাজাৰাতকৈ কেনেকুৱাকৈ ইফালে আহি ইফালে গাহৰি এইটো খাচী কেনেকুৱা কেজি 700 এইয়া কেজি 700 খাচী এই ঠেংকেইটা চাব পাৰে খাচী হয় নেপালী কাটিং নহয় না ভালকে তাৰপৰা আৰু খাচীৰ ওচৰত ইফালে গাহৰি এইয়া গাহৰি কেজি কেনেকুৱা দাদা 400 এইয়া 400 বঢ়িয়া আৰু দেই এইটো অকণমান মিডিয়াম চাইজ এনেকুৱা মিডিয়াম চাইজটোৱে খাই ভাল লাগে গাহৰি ইমান ডাঙৰটো আপোনাৰ খাই ইমান সোৱাদ নালাগে বেছি তেলতেলীয়া হয় চ' আমি ইয়াৰ পৰাই লৈ যাওঁ চাগে বহুত চালোঁ ইফালেও চালোঁ ইফালে ইয়াৰ পৰা আমি লৈ যাওঁ এইফালে চাওঁ এইফালে ইয়াৰ ওচৰতে ইয়াত আছে এতিয়া আমি গোটেই বজাৰ চজাৰ কৰি দেখাম এতিয়া যিমান বজাৰ কৰিলে বজাৰ কৰি এতিয়া আমি যাব লৈছোঁ ইফালে চাওঁ কিমান বজাৰ এই 1 মোনা হ'ল ইফালে বজাৰ কৰি তাৰপৰা ইয়াত গাহৰি লৈ ল'লোঁ এতিয়া আমি গৈ আছোঁ বলক তাৰপৰা যদি আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পাইছে তেতিয়া লাইক শ্বেয়াৰ কমেণ্ট কৰি ছাবস্ক্ৰাইব কৰি দিব দেই টাটা বাই বাই নতুন এটা ভিডিঅ'ত আপোনালোকক লগ পাই আছোঁ